দীৰ্ঘদিনৰ পৰা সংগ্ৰাম কৰি আছোঁ আৰু বিভিন্ন পন্থাৰে সংগ্ৰাম চলিছে, মাজে মাজে আলোচনাও চলিছে, কিন্তু সমস্যাৰ সমাধান আজিলৈকে আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি ভাৰত চৰকাৰৰ বৰ্তমানৰ যিটো বিজেপি শাসন কৰি আছে, তেখেতসকলে শাসনৰ অহাৰ আগতে তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু সেই সময়ত ৰাজনাথ সিং যেতিয়া বিজেপিৰ প্ৰেছিডেণ্ট আছিলে, তেতিয়া আমাক কৈছিলে যে আমি যদি ক্ষমতাত আহিম আমি বড়োলেণ্ড সমস্যা আমি সমাধান কৰিম। এই কথাটো তেখেতসকলে অকল মুখেৰে নহয়, তেখেতসকলে লিপিবদ্ধভাৱে আমাক দিছিলে। কিন্তু আজি 3 বছৰ হৈ গ'ল, 4 বছৰ হ'বলৈ গৈ আছে, এতিয়ালৈকে বড়োলেণ্ড সমস্যাৰ কাৰণে এক কিঞ্চিতো তেখেতসকলে আগবাঢ়ি অহা নাই। আমি মাজে মাজে শুনিছোঁ যে নাগাঁও সমস্যা সমাধান কৰিবলৈ গৈ আছে, কিন্তু বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে এক কিঞ্চিতো আগবাঢ়ি অহা নাই। তো সেইকাৰণে আমি আমাৰ যিটো গণতান্ত্ৰিক আন্দোলন সেইটো আমি কণ্টিনিউ কৰিছোঁ। আজি পুনৰ দিল্লীত আমি ধৰ্ণা লৈছোঁ, অহাকালি আমি ৰেলী কৰিম আৰু ইয়াৰ পিছতো বহুত আন্দোলন অনাগত দিনত আমি কণ্টিনিউ কৰিম আৰু ইয়াতকে ইণ্টেনচিফাই কৰিম। যে চৰকাৰে যদি আজি ভাবিছে আন্দোলন চলি থাকিব, এইটো চৰকাৰৰ কাৰণে এটা লজ্জাজনক ঘটনা। যে নিজৰ দেশৰ নাগৰিকসকলে যে আনৰেষ্ট আছে, এতিয়ালৈকে যে ক্ষোভত এতিয়া সংগ্ৰাম চলাই আছে, এইটো দেশৰ কাৰণে এটা লজ্জাজনক ঘটনা, এটা দিশৰ বিষয়। কিন্তু আমাৰ কথাটো স্পষ্ট, যেতিয়ালৈকে বড়োসকলৰ ছেল্ফ ডিটাৰমিনেশ্যন, নিজৰ আত্মনিয়ন্ত্ৰণ কৰাৰ কথাটো যেতিয়ালৈকে সমাধান নহয়, তেতিয়ালৈকে আমি আন্দোলন কণ্টিনিউ কৰিম। অহাকালিলৈ আপোনালোকে অভিনৱ প্ৰক্ৰিয়া